গাইছ চৰিয়া ভৰ্তি কৰি দিছে আৰু এইবিলাক গুড়া আছে আৰু সেইবিলাক নাৰিকল চাৰিকল আছে এতিয়া পিঠা কেনেকৈ বনাই আপোনালোকক দেখাই দিওঁ চাওক গাইছ প্ৰথমতে এইখন অলপ মুচি দিলে বনোৱা হৈ গৈছিল তো গাইছ প্ৰথমতে অলপ গুড়া ল'ব লৈ পিনে এনেকৈ দিব দি পিনে এটা চাউলৰ কাপোৰেদি মেলোৱা লাড়ু বনাই লৈছে সেহেঁতি প্লেইন কৰি দিব পূৰা কৰি দি পেলাই দুটা টাইপৰ পিঠা থাকে এটা আমাৰ কাণখনত টাইপ আৰু এটা গোল গোল এইখনৰ দৰে তাৰে পিছত গাইছ এয়া চাওক সেই নাৰিকল আৰু মিঠাই দি বনাইছে মানে গাইছ চাওক এনেকৈ দিলে দি পিনে গাইছ এইটো কাণৰ দৰে বনাব নেকি না গোলে বনাই গোলটোও দেখা আছোঁ একেই মাত্ৰ গোল কৰি দিব আৰু কাণৰ দৰে কৰি দিব গাইছ চাওক এইখন গোল কৰি দিলে গাইছ চাওক এনেকৈ পাকাই চাওক এইখন গোল হৈ গ'ল তাৰপিছত গাইছ এইখন কাণৰ দৰে চাওক আমাৰ কাণখনৰ দৰে দেখিছেনে চেম চাওক গাইছ আপোনালোকে কি বনাইছে তলত কমেণ্ট কৰি জনাব আৰু এয়া চাওক মায়ে বনাই আছে কেতিয়া শেষ হয় ঠিক নাই বলক এতিয়া লাড়ু বনোৱাটো দেখাওঁ এতিয়া চাওক এইবিলাক কি দেখিছেনে ফেনা পিঠাৰ সেই মানে নবনোৱাৰ আগত যেনেকুৱা হৈ থাকে সেনে আৰু এইবাৰ কেৰাহীটো চাওক গাইছ দেখিছে কেৰাহীত পূৰা উতলি আছে আৰু সেইবিলাক চাওক সেইবিলাক ভৰ্তি হৈ গৈছে দেখিছে ভৰ্তি হোৱা নাই দিয়কচোন আৰু আছে বহুত বনাব এয়া চাওক গাইছ লাড়ুটো লাষ্টত দেখাম বুলি ভাবিছোঁ আগে এইবিলাক চাই লওঁ গাইছ এনেকৈ উঠি আছে মজা মানে খাই ভাল লাগে কিন্তু মই এইটো ভাল নাপাওঁ এনে এইবিলাক গৰম থাকোঁতেই ভাল পাওঁ আৰু পিছত ভাল নালাগে নাখাওঁ মানে মই লাড়ুটোৰ বাহিৰে একোৱে নাখাওঁ চাওক এইবিলাক চাওক আৰু গাইছ সেইখিনি ওচৰৰ পাই চাওক কি মজা লাগে এই চাওক গাইছ এনেও পকৰীৰ দৰে লাগে কিন্তু পকৰী নহয় দেখিছে আৰু এইবিলাক চাওক আৰু গাইছ লাড়ুৰ ফুল ৰেচিপিটো দেখাম আপোনালোকে ঘৰত বনাব পাৰিব দেখাই আছোঁ বাই চাওক লাড়ু সেন্তি পূৰা মানে বনোৱা নাই ভাজি আছে ভাজাৰ পিছত বনাব কেনেকৈ গোলটো কৰে দেখাই দিম গোলটো মানে এনেকৈ হাতত কৰিলেই হ'ব কিন্তু চাওক নাৰিকল ভাজি আছে আৰু দেখাই আছোঁ চাব মায়ে লাড়ু বনাই আছে কেনেকৈ গোল কৰে আৰু গাইছ এইবিলাক চাওক এইকেইটা খাওঁ লগা আৰু দেখাই আছোঁ কেনেকৈ গোল ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে কৰে গাইছ এয়া চাওক কেনেকৈ গোল কৰে এনেকৈ দোকান হাতেদি ঘূৰাই চাব ফাৰ্ষ্টৰ পৰাই চাব এতিয়া ফাৰ্ষ্ট এনেকৈ হাতত ল'ব লৈ পিনে এনেকৈ অলপ কৰিব পুৰে মানে অলপ গৰমে থাকাতে কৰিব লাগে নহ'লে জোৰাই গ'লে অলপ বেয়া হয় চাওক গাইছ এনেকৈ কৰি গোল হৈ গ'ল তাৰ হয় এনেকৈ হাতত অলপ ঘূৰাব ঘূৰাই চাওক এয়া লাড্ডু হৈ গ'ল গাইছ আপোনালোকৰ যদি খাওঁ লাগিছে কমেণ্ট কৰি জনাব আজিৰ কাৰণে ইমান নেক্সট লগ পাম এটা নেক্সট ভিডিঅ'ত ধন্যবাদ।